হেল্ল' বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ কেইযোৰমান হাতেৰে বোৱা কাপোৰ। আহকচোন চাওঁ। হয় ইয়াক কেচ কৰিছে, মাজত একো নাই, চিম্পল, অকল আগ দুটাত কেচ কৰিছে, এইটো এটা আৰু এইটো এটা। এযোৰ এখন হয়, এখন গুলপীয়াত কমলা ৰং বোৱা হৈছে। এখন মুগাৰ মেখেলা হয়, এনে চিম্পুলকৈ অলপ ওলাই যাব পৰাকৈ। এনে চিম্পুল হ'লে আজিকালি ভাল লাগে, এনেকৈ কেচ কৰা হৈছে। এখন টচৰ ৰিহা চাদৰ হয়, এইটো কেচ কৰিছে, ইয়াত বুটা দিছে মাজে মাজে, এনে চিম্পুলকৈ হয়, বেছি ষ্টাইল দিয়া নাই। এযোৰ বেঙুনীয়া ৰঙৰ, মাজে মাজে এনে চিম্পুল কৰা হৈছে। এখন মেখেলাখন একেই বাৰু, মেখেলাখন এখন মেখেলা। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।